হেল্ল' হেল্ল' ওফৰাম ফোনটো নাহিব বুলি ভাবিছিলো নহয় মানে ইমান হুলস্থুল ঘৰত আয়োজন একদম সেইকাৰণে দেৰি হ'ল ফোন চিন্তা কৰিবলৈ টাইমে পোৱা নাছিলা চাগে তেনেকুৱা কথা নহয় একচুৱেলি ময়ো তোমাক লাইক কৰো প্ৰথম দিনা লগ পাওঁতেই মই তোমাক লাইক কৰিছো তোমাৰ এটা পাৰ্চনেলিটি আছে আৰু এই এবছৰত বহুত কথা তোমাৰ লগত পাতিলো আৰু বহুত ভালো লাগে তোমাৰ লগত কথা পাতি সেইটো লাগিবই আৰু কিন্তু খালি এটা কথা আছে আৰু যে এইটো মোৰ ফাৰ্ষ্ট ৰিলেশনশ্বিপ নহয় ইয়াৰ আগতেও এটা আছিলে কি হ'ল তাৰপিছত তো সেইটো তাৰমানে বহুত বেয়াকে এণ্ড হৈছিলে চ' অলপ এটা চোৱা যিটো আছিলে এতিয়াতো একো নাই সেইটোৰ লগত মোৰ একো ল'ব লগা নাই দিব লগা নাই তোমাৰো একো নাই মই যিমানখিনি বুজি পাইছো তো ফাৰ্ষ্টৰ কথা কৈ কিন্তু টাইম ৱেষ্ট কৰা হ'ব মোৰ ভাৱ হয় না তুমি ইমান চিৰিয়াছ মই ইমান উৎপতীয়া মইতো ফটোৱা তোমাৰ লগত ফটো আমি কৰো চিৰিয়াছ মানে কি আৰু তেনেকুৱাই হয় কিন্তু ইমানো নহয় যে মই বৰিং নহয় নাই মই বৰিং বুলি কোৱা নাই মোক হেণ্ডেল কৰিবলৈ অলপ দিগদাৰী ঠিক আছে মই নাকি লগাই থম ঠিক আছে তুমি যদি ইমান ইজিলি চব বস্তু কৈছাই আৰু তুমি যদি ইমান জোৰ কৰিছা তাৰমানে মই আৰু কেনেকে না বুলি কম তেনেকুৱা নে কিবা নহয় তাৰমানে ভাত নালাগে দিয়ক আৰু আচ্ছা ঠিক আছে ইন শ্বৰ্ট ময়ো তোমাক ভাল পাওঁ থেংক ইউ so much